আজি আমি গৈ আছোঁ হিংৰি বলবম। তো গাইজ, মই দেৱজিৎ, মোৰ নতুন এটি ব্লগ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি হাতীবন্ধাৰ পৰা ওলাই গ'লোঁ হিংৰি যাবলৈ। একদম পূৰা এইফালে চাইছে, লাইট চাইট লগাই ল'লোঁ। আমাৰ যিমান বন্ধু বান্ধৱ, দাদা ভাইটি যিসকল আছিলে গোটেইকেইজন ওলালোঁ। এইটো আমাৰ হাতীবন্ধা চেণ্টাৰ হয়। হাতীবন্ধাৰ পৰা আমি গৈ আছোঁ হিংৰিলৈ। এতিয়া চবেই দাদাই কৈ আছে চবেই গাড়ীত উঠিলে নে নাই চাই ল'লে, এবাৰ নামখিনি চাই ল'লে লিষ্টত। আৰু আমি আহি পেলাই কেনেবাকৈ চুলুং পালোঁ। চুলুং পাওঁতে আমাৰ গাড়ীখন ৰখালে, কৈ আছে ইয়াত খিচিৰি খাই যাব লাগে। খিচিৰি খুৱাই আছে। আমি আৰু বহি গ'লোঁ ৰাস্তাতে চবেই মিলি পেলাই। একেলগে বহি চবেই খিচিৰি খোৱাৰ মজাটোৱে বেলেগ। ৰাস্তাত হ'লেও বহুত টেষ্টি বনাইছে খিচিৰিটো। আৰু এইটো চুলুং মেইন চেণ্টাৰ হয়, চুলুং চেণ্টাৰ হয় এইটো। আৰু চুলুং চেণ্টাৰটো আপোনাক কোনে কোনে চিনি পায় নিশ্চয় কমেণ্ট কৰিব। এই আগফালে চিধা গ'লে তেজপুৰ আৰু পিছফালে গ'লে নগাঁও। আমি ওলাই গ'লোঁ ৰাস্তাত। বাইকত কেইজনমান আমাৰ বাইকতো আহি আছে। পিছফালে মানে গাড়ীত জেগা হোৱা নাই নহয়, সেইকাৰণে 4-5জনমান বাইকতো আছে। একদম পূৰা লাইট চং লগাই লৈছে। আৰু কিন্তু মই চংটো ইয়াত শুনাব নোৱাৰোঁ না। ইয়াত যদি মই চংটো শুনাই দিওঁ মানে কপিৰাইট ক্লেইম আহি যাব। এতিয়া বৰ্তমান আমি ব্ৰিজৰ ওপৰত আছোঁ। এইটো বাইকতো আহি আছে, আমি গাড়ীত আছোঁ। গাড়ী পূৰা জাম হৈ আছে আমাৰ। আৰু ৰাতি কলিয়াভোমোৰা ব্ৰিজটো কিমান ধুনীয়া লাগে চাওকচোন। আৰু কিমান মানে চব মানুহ কলিয়াভোমোৰা ব্ৰিজৰ ওপৰেৰে বলবম গৈ আছে এইবাৰ, বেছিভাগ সেইফালে গৈ আছে, মতলব তেজপুৰ ছাইডে। চাওক ৰাস্তাখন পূৰা জাম হৈ আছে একদম মানুহেৰে। আৰু ইহঁত নগাঁৱৰ পৰা আহি আছে। এই ডাঙৰ গাড়ীখন, এতিয়া এটা ডাঙৰ গাড়ী পাম। এই গাড়ীটো নগাঁৱৰ পৰা ইহঁত খোজকাঢ়ি আহি আছে। একচুৱেলি খোজকাঢ়ি যাব লাগে, কিন্তু আমাৰ লগৰ কেইজন নাযায় ন। অকলে কেনেকৈ যাব কওকচোন। সকলো মানুহ যদি খোজকাঢ়ি যায় তেনেহ'লে আমিও যাব পাৰোঁ। চাওক কিমান মানুহ, চবেই খোজকাঢ়ি গৈ আছে। আগফালে এটা গাড়ী গৈ আছে, পিছফালে চবেই খোজকাঢ়ি গৈ আছে। একদম পূৰা জাম লাগি আছে। এইটো কিন্তু কলিয়াভোমোৰা ব্ৰিজৰ ওপৰত হয় দেই, ৰাস্তা নহয়। এইটো ব্ৰিজৰ ওপৰত এনেকুৱা জাম লাগি আছে। আমিতো গাড়ীৰ ওপৰৰ পৰা চাই গৈ আছোঁ। বহুত ভাল লাগিছে কিন্তু চাই পেলাই, যিকে নহওক। আমি যেতিয়া আহি পেলাই তেজপুৰ পালোঁ, তেতিয়া তেজপুৰত আমাৰ গাড়ীখন ৰখালে। কৈ আছে ইয়াৰ পৰাও প্ৰসাদ খাই যাব লাগে, খিচিৰি প্ৰসাদ দি আছে। পিছত আৰু কি কৈ আছে, আৰু আমিও লৈ ল'লোঁ। লৈ পেলাই এতিয়া আমি খাম। কিন্তু ইয়াৰ প্ৰসাদটো বহুত গৰম আছিলে। হাতত লৈ পেলাই মানে অলপ টাইম বহি কিনে পিছত খাইছোঁ। ইফালেও পূৰা ডান্স হৈ আছে কিবা কিবি। মই অলপ ডান্স কৰি ল'লোঁ বাৰু, কিন্তু কেমেৰা কৰিবৰ কাৰণে মানুহ নাই, সেইকাৰণে সেইখিনি ক্লিপখিনি মই দিব পৰা নাই ইয়াত। বাকী আপোনালোক বলবম গৈছে নে নাই কমেণ্ট কৰি জনাব। আৰু অলপ ইয়াত খিচিৰি প্ৰসাদ দিছে, পিছত জুচ দিলে। জুচটোও খাই ল'লোঁ। এইটো বহুত ভাল কাম কৰিছে জুচটো দি পেলাই। কিয় ইমান গৰমত খিচিৰিটোও গৰম, তাৰপিছত জুচটো দি দিছে। আৰু মানে একদম কি ক'ম, আৰু কিবা এটা ভাল লাগি গ'ল। এইফালে দাদাহঁতে নাচি আছে, একদম চশমা টচমা লগাই ল'লে আৰু ডান্স কৰিব। আৰু কিমান খাব ইমান গৰমত খিচিৰি। অলপ জেগা যাব নোৱাৰোঁ, 2 কিলোমিটাৰ জেগাও যাব নোৱাৰোঁ ৰখাই লোৱা খিচিৰি প্ৰসাদ খাবলৈ। খিচিৰি খাওঁতে আৰু একদম মানে আমনি লাগি গৈছে। কিমান খাব, কেইটামান জেগাতো ৰখাও নাই আমি। এতিয়া ফাইনেলি আহি পেলাই আমি চিংৰি যোৱা যোনখন মেইন গেট হয়, গেটখন পাই গ'লোঁ। গেটখনটো ৰাস্তাৰ লগতে আছে, বাট এই গেটৰ পৰা এতিয়ালৈকে ভিতৰ ফালে 10 কিলোমিটাৰ যাব লাগিব আমাৰ হিংৰি মন্দিৰ যাব হ'লে। এইটোৱেই মেইন যোনটো ঢেকীয়াজুলি ৰোড হয়, ৰোডৰ লগতে এইটো এই গেটখন আছে। গেটখন কোনে কোনে চিনি পায় নিশ্চয় কমেণ্ট কৰিব। আৰু যদি কোনোবাই ঢেকীয়াজুলিৰ পৰা মোৰ ভিডিঅ' চাই আছে তথাপিও কমেণ্টটো কৰি দিব, ভাল লাগিব। এতিয়া আমি ফাইনেলি আহি পেলাই পাই গ'লোঁ হিংৰি মন্দিৰ। এতিয়া আমি মন্দিৰৰ ভিতৰত যাম। এইটো হিংৰি মন্দিৰৰ যোৱা যোনখন গেট আছে, এইটো গেটখন হয়। বহুত মানুহ আহিছে, ভাল লাগিছে কিবা এটা আহি পেলাই। এতিয়া ভিতৰত গ'লে গম পোৱা যাব কি আছে আছে, গোটেইখিনি দেখুৱাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু এটা কথা কি, হিংৰি মন্দিৰৰ ইয়াত দুটা মন্দিৰ আছে। এইটো এটা মন্দিৰ অকল ত্ৰিশূলে আছে, ইয়াত কোনো মূৰ্তি চূৰ্তি একো নাই, অকল ত্ৰিশূলকৈ পূজা কৰে। শিৱ বাবাৰ ত্ৰিশূল যোনটো, ত্ৰিশূলৰে পূজা হয় ইয়াত। আৰু এখন মন্দিৰ আছে ভিতৰত, তাত আমি এতিয়া যাম, কিন্তু তাত কেমেৰা এলাইভ নাই। মানে মোক ফোন চোন লৈ যাব দিয়ে, বাট কেমেৰা কৰিব নিদিয়ে, তাত ভিডিঅ' কৰিব নিদিয়ে। সেইকাৰণে মই ভিডিঅ' কৰিব পৰা নাই। আৰু এইফালে আমাৰ পূৰা ডান্স চলি আছে, একদম ডিজে লাইট চাইট লগাই পেলাই পূৰা ডান্স।
তো গাইছ এতিয়া আমি পানী চানী ঢালি আহিলোঁ, কিন্তু তাত মই ভিডিঅ' কৰিব পৰা নাই, কিয় তাত ভিডিঅ' কৰিব নিদিয়ে, তাত গাৰ্ড চাৰ্ড ৰখি আছে, মোৰ ফোন ওলাবই নিদিয়ে পকেটৰ পৰা, সেইকাৰণে মই ভিডিঅ' কৰিব পৰা নাই, বেয়া চেয়া নাপাব। এতিয়া আমি পানী চানী ঢালিলোঁ, ৰাতিও পুৱাই গ'ল, এতিয়া আমি ইয়াৰ পৰা লাহে লাহে ওলাই আছোঁ। এতিয়া আমাৰ দাদাহঁতে সিহঁতে কৈ আছে যে আপোনাৰ ঢেকীয়াজুলি যোনখন নতুন মন্দিৰ হৈছে, নতুনকৈ মন্দিৰখন বনাইছে পাণবাৰীত, যে সেই মন্দিৰখন চাবলৈ যাব বুলি। এতিয়া আহি পেলাই সেই পাণবাৰী মন্দিৰ পাই গ'লোঁ, কিন্তু কি ক'ব গাইছ, আমাৰ কপাল বেয়া, ইমান ভিৰ ইয়াত, কি ক'ম, ভৰি দিবলৈ জেগা নাই। গেটৰ ভিতৰত যে যাম সেইটো মানে মনে কোৱা নাই যে যাম বুলি, এতিয়া যদি এবাৰ সোমাই যাওঁ কেতিয়া গেট খুলিব কোনো গেৰাণ্টি নাই, আমাক থৈ পেলাই গুচি যাব আমাৰ গাড়ীখন। সেইকাৰণে আৰু বাহিৰৰ পৰাই বাবাক দৰ্শন কৰি পেলাই সেৱা চেৱা কৰি পেলাই গৈ আছোঁ। বলবম শেষ হ'লে নেক্সট টাইম আহিম, আকৌ ভিডিঅ' চিডিঅ' বনাম, ভালকৈ ভিতৰত যাম, পিছত আপোনালোকক দেখুৱাম। আৰু মোৰ মানে অলপ বেমাৰ চৰ্দি লাগি আছে, সেইকাৰণে ভালকৈ ভইচটোও দিব পৰা নাই। যদি কিবা ভুল চুল হৈ থাকে নিজৰ সৰু ভাইটি বুলি ক্ষমা কৰি দিব গাইছ। এতিয়া আমি ইয়াৰ পৰা লাহে লাহে ওলাই যাম ঘৰৰ পিনে। এতিয়া আমি আহি পেলাই পাই গ'লোঁ কলীয়াভোমোৰা ব্ৰিজ, আকৌ ব্ৰিজটো পাৰ হ'লেই চুলুং পাৰ হ'লেই আমাৰ হাতীবন্ধা, মানে ঘৰ আহি পালোৱে। ইয়াত সৰু ভাইটিকেইজন ওপৰত বহি আছে, আৰু তলফালে চাওক চবেই পূৰা টোপনি মাৰি আছে। আৰু চাওকচোন গাড়ীৰ ওপৰৰ পৰা কলীয়াভোমোৰা ব্ৰিজৰ যোনখন ৰাস্তা, কি ধুনীয়া লাগে ভিউখন চাওক, কিবা এটা ভাল লাগি গ'ল চাই পেলাই, মানে ইমান ধুনীয়া ভিউ। এইটো ৰাতিপুৱাৰ ভিডিঅ' হয়, 8টামান বজাৰ। তো গাইছ এইখিনি আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।